হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি মানে বৰ এটা দুখৰ বিষয় হ'ল। আজি ৰাতিপুৱা খোৱা বাহিৰত চাব গ'লো যে মানে একদম গোটেই একদম সাগৰ নিচিনা বগা পানীৰে, কিন্তু কালিলৈকে পানীয়ে নাই। দেখাই দিম বলকচোন। চাওকচোন আপোনালোকে দেখিছেনে বাৰু? গোটেই দেখিছেনে? গোটেই বগা মানে একদম পানীয়ে গোটেই বগা হৈ দিছে। কালি মানে ৰাতিপুৱা বা ভাটিবেলালৈকে পানীয়ে নাই। আজিৰ ভিতৰত মানে ৰাতিটোৰ ভিতৰত গোটেই পানী বগা একদম সাগৰ নিচিনা হৈছে। দেখিছে বাৰু? দেখিছা? সাগৰ নিচিনা হৈছে একদম পুৰা একদম ঢৌ মাৰি আছে। আগৰ চাইডে দেখাই দিম বলকচোন, চোতালৰ চাইডে। আৰু এটা দেখাই দিম চাওকচোন বাৰু আপোনালোকে। দেখিছেনে আমাৰ ঘৰৰ ভেটিটো মানে কাষ পালেহি। দেখিছে? ঘৰৰ ভেটিটো কাষ পালেহি মানে। আৰু যদি বেছিকে বাঢ়ে মানে পানীৰ ওপৰত উঠিয়ে যাব, এনেকুৱা পৰিস্থিতি হৈছে মানে। আপোনালোকে আগৰ চাইডে দেখাই দিম বলক, চোতালৰ চাইডে। ৰাস্তাটো উঠিছেই পানী। দেখিছেনে বাৰু আগৰ চাইডেও মানে কেনেকুৱা পৰিস্থিতি? দেখিছেনে বাৰু? সেইপিনে কঠীয়া পেলালোঁ, কঠীয়াবোৰতো ডুবিয়ে গ'ল। পৰহিদিনা ধান পেলাইছিলোঁ কঠীয়াৰ কাৰণে, ডুবিয়ে গ'ল মানে। দেখিছে কেনেকুৱা মানে পৰিস্থিতি? ৰাস্তাটো উঠি গ'ল ৰাস্তাটো উঠি গ'ল মানে। আৰু মানে কাইলৈকে গোটেই মানে ৰাস্তা ফুলেই হৈ যাব পানীয়ে। কি মানে পৰিস্থিতি হৈছে দেখিছেনে বাৰু? দেখিছে বাৰু কেনেকুৱা পানী হৈছে? পানী মানে বহুত জোৰ একদম। কালি নাই পানী, একো পানীয়ে নাই। আজি ঘপককৈ আহি একদম ৰাস্তা ফুল হৈ গ'ল। কাইলৈকে ৰাস্তা ফুল, যাব নোৱাৰা সকলেও। আমাৰ গাঁৱৰ ওচৰত দেখাই দিম মানে গাঁৱৰ কেনেকুৱা পৰিস্থিতি হৈ আছে হয়। ব'লক আমাৰ গাঁৱত দেখাই দিম মানে গাঁৱৰ কেনেকুৱা মানুহবোৰে কেনেকুৱা পৰিস্থিতি আছে। এতিয়াতো গৰুবোৰ ক'লেও নিবই নোৱাৰা হ'ল, সেইকাৰণে মানে গৰু ৰাস্তাতে থৈ দিছে। ক'তনো নিব এতিয়া? গোটেই চব পানী হ'ল পথাৰত, কেনেকৈ নিব এতিয়া? গৰুবোৰ মৰিব এতিয়া পেট শুকাই শুকাই। ত' গাইছ, ৰাস্তা কাষৰ পৰিৱেশ চাওক কেনেকুৱা ধৰণৰ পৰিস্থিতি একদম। দেখিছে কেনেকুৱা ঢৌ মাৰিছে? একদম অলপ সময় পিছতে গোটেই পানী একদম ফুল হৈ যাব এয়া। মানুহে খেতি কৰিছিলে এইবোৰ গ'ল। দেখিছা? সেইপিনে চাওক, চিপজাল মাৰিছে এয়া। পানী দেখিছে কিমান দূৰ পানী একদম বগা হৈ আছে একদম পানীয়ে। দেখিছে বাৰু? চিপজাল মাৰিছে বুলি মই দেখাই দিওঁ অলপ। মাছ ইমান অহা নাই, তেওঁ অলপ অলপ আহিছে আৰু মাছ। ত' গাইছ বলকচোন আপোনালোকক এতিয়া দলঙৰ ওপৰৰ পৰা এই অঞ্চলটো ভিউ দেখাম। দেখাবলৈ পানী ভিউটো অঞ্চল মানে চাওকচোন বাৰু। দেখিছা বাৰু? পানীও মানে গেলা পানী মানে ঘোলা পানী আহিছে। গোটেই একদম পথাৰ মানে বুৰি অৱস্থা নাই একদম। দেখিছে বাৰু? মানুহে মাছ মাৰি আছে এয়া। কিন্তু অঞ্চল একদম পানী অৱস্থা নাই। এইটো চাইডে চাওকচোন বাৰু কেনেকুৱা এটা ভিউ। দেখি ভাল লাগিছে নে বেয়া লাগিছে ক'বচোন। কিন্তু পানীবোৰ অৱস্থা নাই মানে, গোটেই পানীবোৰ মানে গেলা পানী। দেখিছেনে বাৰু? হালধীয়া হৈছে পানীবোৰ। দেখিছে? দূৰলৈ চাওঁ, পাহাৰৰ দৃশ্যটো চাওঁ কি সুন্দৰ লাগিছে। পাহাৰৰ দৃশ্যটো নীলা হৈ আছে একদম। দেখিছে? ত' বলক এতিয়া ঘৰত যাওঁ বলক। মই এতিয়া ঘৰত যাওঁ, দেখালো তেতিয়া হয়। এটা কাম আছে মানে কি, এতিয়া পানী বাঢ়িছে ন, মানে লাইন কাটিব দিয়া কাৰণে মানে বস্তা দিছিলো মিলত, তাকে পানী পঠাও। ত' গাইছ এতিয়া মিল পালোহি চাওকচোন। ত' গাইছ এতিয়া মই ধান বনাই আছো। ই চাউল পৰিছে দেখিছে টিংটো, সেইটো মোৰ মানে চাউল পৰি আছে। কাষত থকা বস্তাটো মোৰ। অলপ চাউল দি হ'লেই মানে। আনিলো দেখাইছো বলকচোন। ইয়াত দেখিছে বাৰু? ধান আনিলো। আজিকালি মানে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।